এজনী গাভৰু ছোৱালী এজন মতা মানুহ এইটো মাইকী মানুহ আমি দেহটো চাইহে কওঁ গতিকে দেহটো ভগৱানে কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে দেহটো আত্মা নহয় আৰু দেহৰ নাম এটা আছে আমাৰ প্ৰত্যেকৰে নাম এটা দি থৈছে কি কাৰণে দিছে দাৰ্শনিক পণ্ডিতে কৈছে নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো কেৱল চিনি পাবৰ কাৰণে দিছে এজনী কল্পনা এজনী মাধৱী এজন যাদৱ এজন মাধৱ আমি নামটো চাই মানুহটো চিনি পাবৰ কাৰণে নামটো দিছে নামটো আত্মা নহয় যিদিনাখন আত্মা আমাৰ দেহটোৰ পৰা ওলাই যাব সেইদিনা আমাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিব মাটিটো পৰি কাঠ পৰা দি পৰি থাকিব আৰু তাক চালে চুলে গা ধুব লাগে বুলি ইষ্ট মিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন এই মৰাশটো চালে গা ধুব লাগে বুলি চাবলৈও নাই সেইকাৰণে আমি দেহক লৈ আমি যাতে অভিমান কৰিব লগা নহয় গতিকে এই গ্ৰাস গজেন্দ্ৰ বাহিৰত আমাৰ যিজন ধৃষ্টদ্যুম্নৰ ৰজা অগস্ত্যৰ ঋষিত আহি মানে গজেন্দ্ৰ হ'ব লগা হ'ল হুহু গন্ধৰ্ব সাপত আহি গ্ৰাস হ'ব লগা হ'ল এইটো এটা কাহিনী মানে উপাখ্যান উপ আখ্যান কিন্তু ইয়াৰ আচল তাৎপৰ্যটো মহাপুৰুষে কি বিচাৰিছে এতিয়া কাল গ্ৰাস আৰু জীৱটোৱে হৈছে গজেন্দ্ৰ মন গজেন্দ্ৰ মন বা জীৱ একেটাই গতিকে কাল নামৰ গ্ৰাসটোৱে আমাক সদায় ধৰি আছে কেনেকৈ আছে কাল সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠভাগে আমাৰ পিছত কাল নামৰ হাতটো ৰৈ আছে কাল সৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠভাগে চেগচাই কোনোদিনা ধৰিবে কৰাগে কোনোবা দিনা সেই খুঁটটো মাৰি দিব সেইদিনা মানে চেগচাই কোনোদিনা ধৰিবে কৰা কোনো মতে নৰৱে নেৰাৱে টান হাত কৃষ্ণক ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে যদি কৃষ্ণ ভকতি আমি নকৰোঁ তেতিয়াহ'লে আমি সেই কালৰ হাতৰ পৰা হাত সাৰিব নোৱাৰিম গতিকে এই যে হাত সৰা কথাটো যে কৈছে অৰ্থাৎ আমাৰ জীৱটো পৰম ব্ৰহ্মৰ পৰা আহি আছে আপোনালোকে বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা বিভিন্ন গৃহস্থীৰ পৰা আপোনালোক ইয়ালৈকে আহিছে লক্ষ্য আৰু উদ্দেশ্য কি বাৰু কোনোবাই দুদিনৰ দিনা আহিছে কোনোবাই প্ৰথম দিনা আহিছে কোনোবাই হয়তো কালিলৈ আহিব যেতিয়াই নাহক আমি ঘৰৰ পৰা ওলাই আহোঁতে কি বুলি ওলাই আহোঁ বাৰু যে অধিৱেশন শেষ হ'লে বা আমাক কোনোবাই লক্ষ্য কৰি আহিছে যে আমাৰ ভাগৱত ভ্ৰমণৰ পিছতে আমি আৰু গুচি আহিম কোনোবাই কৈছে নহয় একেবাৰে শেষৰ দিনা মিটিং শুনি আহিম মুঠতে আপোনালোকে এই অধিৱেশনৰ 4 দিনীয়া কাৰ্যসূচী শেষ হোৱাৰ পিছতে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু নাই অহা আমি কোনেও থাকিম বুলি অহা নাই আমাৰ প্ৰত্যেকৰ লক্ষ্য হ'ল যে এই 94 সংখ্যক যোৰহাট অধিৱেশন শেষ হ'লে আমি ঘৰলৈ ঘূৰি আহিম আমি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছোঁ আমাৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে এইখন এখন ঘৰ বুলি কৈছে দেই উদ্ধৱক কৈছে মোহৰ সেৱাৰ যোগ্য মনুষ্য কৰি ইহাকে বুলিও গৃহ জানা মহাবী এখন এখন ঘৰ এইখন ঘৰলৈ যিটো জীৱ আহিছে ক'ৰ পৰা আহিছে পৰম ব্ৰহ্মৰ পৰা আহিছে আকৌ পৰম ব্ৰহ্মলৈ ঘূৰি যোৱাৰ লক্ষ্যলৈ আহিছে আৰু এই লক্ষ্যত উপনীত হৈ বাট চিনি পোৱা দেহটো পাবৰ কাৰণে আমি কিমান বাট অতিক্ৰম কৰি আহিলোঁ আমাৰ বেদে কৈছে বিংশতি লক্ষণম স্থাৱৰম আমি প্ৰত্যেকে 20 লক্ষবাৰ বিভিন্ন প্ৰজাতিৰ মানে বিংশতি লক্ষণম স্থাৱৰম নৱলক্ষণ জলজ 9 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন জলজ প্ৰাণী মাছ মগৰ হৈ আছো নৱলক্ষণ কুৰ্মাংশ 9 লক্ষবাৰ আমি প্ৰত্যেকে উভচৰ প্ৰাণী কাছৰ দৰে মানে 9 লক্ষবাৰ আমি জন্ম ধাৰণ কৰি আছো 300 লক্ষ পশুৰ নাম 30 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী গাহৰি হৈ আহিছো 10 লক্ষ পক্ষী নাম 10 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছো 70 লক্ষ বানৰা 4 লক্ষবাৰ আমি প্ৰত্যেকে বিভিন্ন প্ৰজাতিৰ বান্দৰ জন্ম পাইছো 2 লক্ষ অৰ্ধমান বা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জিৰ দৰে জন্ম ধাৰণ কৰিছো তথৌ মনুষ্যত্ব প্ৰাপ্য তৎকৰ্মাণি সাধৈ তাৰ পিছতে আমি সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিলৈ প্ৰমোচন পাইছো মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালে আজিৰ দৰে ভগতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি আমি কৰ্মবন্ধ বিনাশ কৰি পৰম ব্ৰহ্ম ঘৰলৈ ঘূৰি যাব পাৰিম আৰু উদ্ধৱক কৈছে মাধৱে বুলন্ত সখী শুনা হবে ভেদ মূল ভকতিহে কৰে কৰ্মবন্ধ শেষ
গতিকে কৰ্মবন্ধ যেতিয়ালৈ থাকিব অৰ্থাৎ বাসনা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমি জীৱ জন্ম ধৰি থাকিব লাগিব আৰু ভাগৱত শুনাৰ লগে লগে যেতিয়া কামনা বাসনাবিলাক আমাৰ নাইকিয়া হৈ যাব তেতিয়া আমি পৰম ব্ৰহ্মৰ ঘৰলৈ গুচি যাব লাগিব সেইকাৰণে তেওঁ এতিয়া ইয়াত কি কৈছে যে প্ৰসংগত অনুভৱ স্মৰণৰ ফল ভগৱন্ত দেৱে তাক বুলন্ত সকল যে ভগৱন্তৰ স্মৰণ কৰিলে আমি কি লাভ হ'ব আমাৰ সেই কথাখিনি আমাক কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলু স্বৰূপ আমাৰ গুৰুজনে ভাগত কি লিখিছে যে আমি যে জীৱশ্ৰেষ্ঠ মানুহ হলো আমি যাবৰ সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখত আহিব লাগিব আৰু ৰূপটো আমাৰ হৃদয়ত আমি ধাৰণ কৰিব লাগিব ভগৱন্তৰ ৰূপ এতিয়া ইয়াত তেওঁ অলংকাৰবিলাকৰ কথা কৈছে তেওঁ লগৰ ভকতসকলৰ কথা অলপ এই পাঠে কৈ আছে তাৰমানে আমাক কি কৈছে যে আমি মানুহ হিচাপে যাবৰ সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখত আহিব লাগিব আৰু ৰূপটো আমি চিন্তা কৰিব লাগিব জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌতে অসদাত ভাৱ ভাবিত হে কুন্তি সুত ধনঞ্জয় তুমি যাবৰ সময়ত যি ভাৱনা লৈ যাবা ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব আৰু সেইটোকে মহাপুৰুষ শংকৰদেৱে ভাঙনি কৰিছে 14 স্কন্ধত মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ মৰিবৰ সময়ত আমি যিটো চিন্তা কৰি মৰিম সেই কলেবৰটো আমি ধাৰণ কৰিম আমি কেনেকৈ মৰিব লাগে মুখেৰে ৰাম বুলিব লাগিব হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব তাৰ কাৰণে আজিৰ দৰে ভকতৰ সংগত আমি আহিব লাগিব গীতাত অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নুহে ভিন্নতাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল ব্যাকুল লোকে সোমৰ আৱৈ বোলে বোলা ৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আজিৰ দৰে ভকতৰ সংগত নবহা মানুহ ঈশ্বৰৰ কথা নোকোৱা মানুহ হাজাৰটা নামৰ পৰা এটা নাম যাৰ মুখত নোলায় এহেজাৰ এফাকি ঘোষাৰ পৰা যি এফাকি ঘোষা নাগায় হেজনে মৰিবৰ সময়ত কেতিয়াও কৃষ্ণ বুলি ক'ব নোৱাৰে আয়ৈ গোপায় বুলিহে মৰিব গতিকে আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম মুখত আহিবলৈ হ'লে আজিৰ দৰে ভকতৰ সংগলৈ আহিব লাগিব আৰু আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ গৱেষণা কৰি আমাক এটা ডাঙৰ পদ দিছে যে 12 বছৰ 6 বছৰত আমি উঠি অহা প্ৰজন্মবিলাকক গুৰু পৰিচয় কৰি দিব লাগিব আৰু 12 বছৰ বয়সত শৰণ দিব লাগিব আৰু শৰণ অনগল হ'লে ভজন দিব লাগিব শৰণে নাম দিব ভজনে ৰূপ দিব এতিয়া আমাৰ বহুত দম্পতীয়ে বিয়া কৰাৰ পিছত মানে শৰণ ল'বলৈ বোৱাৰীকৰ হাতে শহুৰ শাহুৰে নেখায় ভকতে নেখায় কাৰণে শৰণটো দিয়ায় কিন্তু ভজন দিবলৈ ভয় কৰে কিয় শৰণতে ইমান নীতি নিয়ম মানি আছে আৰু ভজনতো আৰু নিয়ম মানিব লাগিব গতিকে ভজন ল'বলৈ ভয় কৰে সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ মানুহৰ সকলোতকৈ ভয় হৈছে ভাল মানুহ হ'বলৈ আমি ভাল মানুহ হ'বলৈ ভয় কৰোঁ কিয় শৰণ ভজন ল'লে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্য বেয়া স্বভাৱবিলাক এৰি দিব লাগিব বেয়াবিলাক এৰিলে মানুহ ভাল হৈ যায় গতিকে ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয় এইটো ভয় যদি আপোনালোকৰ কাৰোবাৰ আছে আজি ইয়াতে অধিৱেশনস্থলীতে এৰি থৈ যাব কাৰণ আপোনালোকে শৰণ ভজন নলোৱাকৈ পূৰ্ব জন্মৰ পুণ্যৰ ফলত ইয়াত ভোগ কৰি থাকিব পাৰিব কিন্তু শৰণ ভজন নলোৱা জীৱ এই তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰম হৈ থাকিব লাগিব তেওঁ এই তিনিটা লেয়াৰ ভেদ কৰি যাব নোৱাৰে কাৰণ তেওঁ শৰণ ভজন লোৱা নাই তেওঁৰ মুখত ঈশ্বৰৰ নাম নাই অহা গতিকে আমাৰ 14 স্কন্ধত তাৰ এটা আখ্যান দেখুৱাইছে পুৰঞ্জন আখ্যান পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নাম ল'ব লাগিছিলে আৰু হৃদয়ত ভগৱন্তৰ ৰূপটো চিন্তা কৰিব লাগিছিলে কিন্তু তেওঁ কি কৰিলে নিজৰ ঘৈণীয়েকৰ নামটো ল'লে আৰু ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা মই ইমান দিন খুৱাই পিন্ধাই আছিলোঁ আজি যামগৈ তেওঁ কোনেনো পিন্ধাব কোনেনো খুৱাব বুলি পঞ্চতম গত প্ৰাণ এৰি দিলে পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘোৰ সংসাৰত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে তেওঁ মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা হ'ল সেইকাৰণে মাধৱদেৱে ভক্তি ৰত্নাৱলীত এটা বিজ্ঞানসন্মত তথ্য আমাক দাঙি ধৰিছে কি বাঘ পৰুৱাই পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি তাৰ বাঁহত সোমাই দি মুখৰ আগত গুণগুণাই থাকে অৰ্থাৎ বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি জীয়াই তাৰ বাঁহত সোমাই দিয়ে
ই মুখৰ আগত কোনকুনাই থাকে ভিতৰত পোক বা পৰুৱাটোৱে ফৰিংটোৱে তাক চাই পেলাই ই এটা মোক মাৰিব ই এটা মোক বিধিব ই এটা মোক খাব যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাহত সোমাই দিয়ে তাৰপিছত বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত বাঘ পৰুৱাটোকে ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে তাৰ শেষ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায় এহি মতে জীৱা যাক চিন্তিয়া থাকে তাহাৰ স্বৰূপ সিটো অৱশ্যে পাব এতিয়া আপোনালোকে কিছুমান চিন্তা বদলি কৰিব লাগিব কাৰণ আমাৰ পৰম্পৰাবিলাক ধৰ্ম নহয় পৰম্পৰাবিলাক এটা এটা সময়ত মানি চলা নিয়ম ই গতিশীল যেনেকৈ সময় গতিশীল যুগ গতিশীল সভ্যতা গতিশীল জীৱন গতিশীল সুখ দুখ গতিশীল জগত গতিশীল ধৰ্ম গতিশীল পৰম্পৰাও গতিশীল গতিকে আমি বুৰঞ্জীত পাইছোঁ যে আমাৰ উপৰি পুৰুষসকলে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল তেতিয়া কেঁচা মঙহ খাইছিল যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া পুখুৰী নদীৰ পানী খাইছিল এতিয়া খাব নেকি বাৰু নাখায় কাৰণ সভ্যতা গতিশীল মানে আমাৰ জীৱন গতিশীল ধৰ্ম গতিশীল সময় গতিশীল গতিকে এতিয়া গতিশীলতাৰ ওপৰত নিৰ্ভৰ কৰি আমি চলোৱা পৰম্পৰা ধৰ্ম নহয় গতিকে আমি পৰম্পৰা ধৰ্ম আমাৰ এতিয়া বহুত সমাজে ভাবে নাই আমাৰ অতীতৰ পৰা আমি তেনেকৈ চলি আছোঁ আৰু আমি এতিয়া এইবিলাক সলনি কৰিব নোৱাৰোঁ এইটো এটা ডাঙৰ ভুল ধাৰণা এইটো ভুল ধাৰণা শংকৰদেৱে কৈছে তুমি সকলো পৰম্পৰা এৰিবও নালাগে আৰু সকলো পৰম্পৰা তুমি ধৰি থাকিবও নালাগে যিটো পৰম্পৰাত বাস্তৱতা আছে যিটো পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে যিটো পৰম্পৰাত দৰ্শন আছে আৰু যিটো পৰম্পৰাত বিজ্ঞান আছে এই চাৰিটা বস্তু যিবোৰ পৰম্পৰাত আছে ই শাশ্বত পৰম্পৰা পৃথিৱী থকালৈকে মানুহ জাতি থকালৈকে এইটো পৰম্পৰা আমি মানি চলিব লাগিব কিন্তু যিটো পৰম্পৰাত এইবিলাক নাই সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব গতিকে ভাগৱতে মাত্ৰ শংকৰদেৱে এই ভাগৱত ৰচনা কৰিছে অসমৰ মানুহ বা ভাৰতৰ মানুহৰ কাৰণে নহয় পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে তাৰ কাৰণে তেওঁ গোটেই মানে মানৱ জাতিক তেওঁ আহ্বান জনাইছে উবা নৰলোক হৰি ভজি উক ধৰা ইটো পদে এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবে গতিকে তেওঁ গোটেই জীৱশ্ৰেষ্ঠ পৃথিৱীত য'তেই মানুহ জন্ম নহওক ঈশ্বৰক ভজিবই লাগিব ঈশ্বৰক নভজা মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে সি অহা যোৱা কৰি থাকিব লাগিব গতিকে তেওঁৰ সেই যিটো মানৱ জাতিৰ কাৰণে যিটো তেওঁ ব্যৱস্থা দি থৈ গৈছে ধৰ্ম সাহিত্য সংস্কৃতি গীত নৃত্য অভিনয় এতিয়া আপোনালোকে আমাৰ এই শংকৰদেৱৰ দিয়া এই অধিৱেশনবিলাকত দেখিছে নাটঘৰত নাট চলি আছে ভাওনা কৰি আছে গীত গাই আছে কোনোবাই ঈশ্বৰৰ নাম লৈ আছে গতিকে আমাৰ এইখিনি কৰোঁতে আমাৰ কি হ'ব আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব বিশ্ববিখ্যাত মানে নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ both body and mind can be purified by the dance যি মানুহে বৰগীত গাব লোকগীত গাব হৰিনাম গাব ঘোষা গাব কীৰ্তন গাব তেওঁৰ মগজ শুদ্ধন হৈ থাকিব আৰু যি হাত চাবৰে মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয় সিটো ভৈলা কীৰ্ত বাৱৈ হাততালি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গলো মই তাহাঁতে বিক্ৰয় এতিয়া কালিলৈ আমাৰ যি ভাগৱত ভ্ৰমণত যিসকল যাব গীত বাদ্য নৃত্য কৰি তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব কি পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নতি নিত্যৈছ সেইকাৰণে আমাৰ বহুত ভকত বৈষ্ণৱে ভাগৱত ভ্ৰমণৰ দিনা আহে অকণমান যাতে ভাগৱতৰ লগত আমি ঈশ্বৰৰ গুণনাম গাই যাতে আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব প্ৰতিটো খোজৰ মূল্য ভগৱন্তে কৈছে মোৰ কামত যদি এটা খোজ দিব পাৰোঁ পদে পদে অশ্ৰমেদ ফলং প্ৰাপ্নতি নিত্যৈছ গতিকে এই পুণ্যটো আমাৰ জন্ম জন্মান্তৰ কাৰণে যাব এই যুগ এইটো প্লাছ মাইনাছ নহয় এই যুগনীতি কোনে শিকাইছিলে কপিল প্ৰভুৱে তৃতীয় স্কন্ধ ভাগৱতত এইটো আছে কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত হইল জ্ঞানত আকৌ কৰিলা প্ৰচাৰ তোমাৰ প্ৰসাদে যুগ জানি দেব হুতি তোমাৰ চৰণ চিন্তি লভিলা মুকুতি কপিলে দিয়া যুগনীতি অৱলম্বন কৰাৰ কাৰণে দেৱহুতিয়ে গতি পালে আমি পাম নে নেপাম আমি পাম নে নেপাম এই কথা আমাৰ আজি বিশ্বাস হ'ব লাগিব কি যুগ কৰ্মসু কৌশলম যুগ আজি আপোনালোকে দেখোন বিভিন্ন বজাৰ বস্তু কিনি থাকিব পাৰিলেহেঁতেন
আপোনালোক এইসকল যিসকল ইয়াত বহি আছে এয়া যোগ কৰি আছে দেই এইটো আপোনালোকে আজি যোগ নীতি অৱলম্বন কৰি আছে কাৰণ আত্মাই পৰমাত্মাৰ কথা শুনি আছে গতিকে আপোনালোকৰ অহা মধিবেশনলৈ অহাৰ জীৱনৰ সাৰ্থকতা হ'ল কাৰণ এইটো পুণ্য লগত যাব আমি যিমান বস্তু কিনি নিম সেইবোৰ চব এদিন ভাগি যাব নাইকিয়া হৈ যাব গতিকে এইটো আমাৰ পৰকালৰ ধন গতিকে আমাৰ জীৱন সাৰ্থক হ'ল গতিকে সেইটোৱে হৈছে কি কৰ্মসু কৌশলম যোগ যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত মানে যোগ কৰিব পাৰে সেইটো হ'ল অক্ষয় পুণ্য আমি সেই নিয়মবিলাক আমি ইয়াৰ পৰা শিকি ল'ব লাগিব গতিকে আমাৰ ভাগৱতে কেৱল মানে জীৱনশৈলীৰ কথা কৈ আছে আমি আইনাখন চাওঁ কি কাৰণে মহাপুৰুষ শংকৰদেৱে উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই দৰ্পণ মানে আইনাখন চালে আমি স্বাভাৱিকতে নিজৰ চেহেৰাটোৰ কথা জানিব পাৰোঁ মই আগতকৈ শকত হৈছোঁ নে ক্ষীণাইছোঁ নে বগা হৈছোঁ নে ক'লা হৈছোঁ নে মুখত কিবা স্পট কৰিছে নেকি আইনাখন চালে আমি গম পাব পাৰোঁ ঠিক তেনেকৈ ভাগৱত চালে আমাৰ মন আৰু হৃদয়খনৰ কথা ক'ব পাৰি মোৰ মনটো ভুল পথে গৈছে নে মানে শুদ্ধ পথত আছে মোৰ হৃদয়খন মানে শুদ্ধ হৈ আছে নে অশুদ্ধ হৈ আছে গতিকে ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত শ্ৰীমন্ত নহওক তেওঁ সেইটো পূৰ্ব পুণ্যৰ ফলতহে ভোগ কৰি আছে কিন্তু পিছৰ জন্মলৈ তেওঁ তললৈ গুচি যাব লাগিব এই চকৰিটোকে ঘূৰাই আছে দেই চক্ৰবৎ পৰিৱৰ্তনতে দুখান ঈশ সুখান ঈশ এয়ে হৈছে ভগৱন্তৰ মায়া এই মায়া গতিকে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হৈ দুখী ধনৱন্ত স্বৰ্গীয় নৰকীও স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত থকা ডাৱৰ বতাহে কোন সময়ত কেতিয়া উৰুৱাই নি ক'ত পেলাব তেনেকৈ যাৰ ঠিকনা নাই আপোনাৰ কৰ্মফলে জীৱনৰ সুখ দুখ কেতিয়া আঁতৰি যাব তাৰো কোনো সিদ্ধান্ত নাই এনে ভাগৱতে কৈছে কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে জীৱে সুখ দুখ পায় আপুনি সুখ দুখ বিচাৰিব নালাগে সুখ দুখে আপোনাৰ ঘৰ বিচাৰি ফুৰিব আপুনি আনন্দ বিচাৰিব নালাগে আনন্দ আপোনাৰ ঘৰলৈ বিচাৰি আহিব কেনেকৈ কপিলে কৈছে মূৰ শুনিৰ মল কথা অহন্ত শুনন্ত মা তুমি জানা যদি মোৰ শুনিমল কথা বন্ধু বান্ধৱ ক'বা ঘৰৰ পৰিয়ালক ক'বা ওচৰ চুবুৰীয়াক ক'বা সীমা ঘৰীয়াক ক'বা আলহী অতিথিক ক'বা আৰু যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহ'লে মা তুমি কোনোদিন বক্তা হ'ব নোৱাৰিবা যি আনৰ ভাল কথা শুনাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা কেতিয়াও অৰ্জন কৰিব নোৱাৰে মুত বিনে চিত্ত আনৰ দেৱত নেদন্ত মুত বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্যা মাজে আশ্ৰয় ঘুমতি যায় আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱন্তৰ মায়াত বন্দী হৈ আছে তেওঁলোক নিজে আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি আমি ক'ত বহিব লাগিব অৰ্জুনক কৈছে যে মাং প্ৰপদন্তে মায়া মেতম তৰন্তিতে হে অৰ্জুন মই পোহৰ মই শাশ্বত মই সনাতন মই ব্ৰহ্ম গতিকে মোৰ কাষত যেতিয়ালৈকে তুমি আশ্ৰয় নল'বা তেতিয়ালৈকে মোৰ সৃষ্ট দুখ দুৰ্গতি বা তুমি উদ্ধাৰ হ'ব নোৱাৰিবা যেতিয়া মোৰ আশ্ৰয় ল'বা পৰম আনন্দ আহি মনত তুমি লৈ আপুনি সদায় ৰাতিপুৱা গধূলি ঈশ্বৰৰ কথা এটা ক'বলৈ যত্ন কৰক কোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ আনন্দ নিজে নামি আহিব আৰু আপুনি যেতিয়া আনৰ সমালোচনা কৰিব আনক দুখ দিব আঘাত দিব অন্যায় কৰিব ঠগিব তেতিয়া আপোনাৰ পাপায় পৰপীড়নম ভগৱানে কৈছে কাক ঠগিছা যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছো তুমি কাক হিংসা কৰিবা মোকেই হিংসা কৰিবা মোকে দুখ দিবা মোকে আঘাত দিবা মোকে ঠগিবা মোৰে সীমা ঠেলি পেলাই ধনী হ'বলৈ যত্ন কৰিবা আকৌ মই তোমাক ভালকৈ ৰাখিব লাগে নহ'ব ভাগৱত শুনি এইবিলাক নিয়ম এৰিব লাগে ভাগৱত কিয় শুনিব লাগে বেয়া এৰি ভাল ল'বৰ কাৰণে কপিলে কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক হয় কিন্তু দুৰ্জনৰ সং তেজি বেলা গয়
যে মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰে সাধুত মুখ্য দুৱাৰদেৱে হুৱে মুকুট আজিৰ দৰে যদি আমি সাধুৰ সময়ত এক ক্ষণ মনত ৰাখিব একক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা এক ক্ষণ মানে 4 মিনিট দাৰ্শনিকৰ অভিমত 4 মিনিট সময় আমি 24 ঘণ্টাত ঈশ্বৰৰ কথা পাৰিলে ক'ব নহ'লে শুনিব নহ'লে গাব 4 মিনিট সময় যদি আমি 24 ঘণ্টাত ভগৱানৰ কাৰণে দিব পাৰোঁ আমাৰ জীৱনটো সাৰ্থক হ'ব যদি 4 মিনিট সময় দিব নোৱাৰো তেতিয়া অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহত দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তোমাক মই সখী বুলি কওঁ গতিকে সাৰথীৰ কহু ভেদ লোৱাত আৰু পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন মই পৰিচালনা কৰি আছো সকলো সময়তে মনত ৰাখিবা অৰ্জুনক সতৰ্ক কৰি দিয়া মানে অৰ্জুনক বেছ কৰি লৈছে আধাৰ ৰূপে লৈছে আমাক কৈ আছে যদি অৰ্জুনৰ ৰথখন যদি ভগৱানে চলায় আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য শৈলতা গতিকে আমাৰ এই দেহটোক ৰথ বুলি কৈছে আৰু মনক ঘোঁৰা বুলি কৈছে আৰু 10 ইন্দ্ৰিয়বিলাকক তেওঁ লগৰীয়া বুলি কৈছে এই লগৰীয়াবিলাকৰ লগ পাই আমি বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ গৈছো যে যিজন থকাৰ কাৰণে চকুৰে দেখিছো কাণেৰে শুনিছো মুখেৰে খাইছো হাতেৰে কৰিছো ভৰিৰে গৈছো অৰ্থাৎ মই জীয়া মানুহ হৈ আছো সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ স্থানলৈ যাবলৈ সেইজনৰ কৰ্ম কৰিবলৈ যাৰ আজৰি নাই তাৰ এই দেহ ৰথখন কেতিয়াও ভালকে নচলিব বুলি কৈছে কোনে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আৰু আপোনাৰ শৰীৰত যদি কিবা বেমাৰে লগ লৈছে তাৰ কাৰণে মনক দায়ী কৰিছে ভাগৱতে মনে পাপ কৰে যাই লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমাৰ মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত কৰি আজি বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে নকৰিবলগীয়া কাম কৰিছে নাযাবলগীয়া ঠাইলৈ গৈছে যাৰ কাৰণে তেওঁ ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে আমাক সবকে ভগৱন্ত 100 বছৰ দিছে আমাৰ ভাগৱতে কৈছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা ভগৱানে কৈছে মই সবকে 100 বছৰ দিছো কাকো কমাই দিয়া নাই গতিকে তোমালোকে সাধুৰ সংগত গৈ যদি মই গুৰু ৰূপে নিয়ম বান্ধি থৈ আহিছো ভাগৱতত সেই নিয়মখিনি যদি পালন কৰা সদাচাৰ যদি পালন কৰা তোমালোকে মই দিয়াতকৈ আয়ুস বঢ়াব পাৰিবা আৰু যদি মই দিয়া সদাচাৰ নামানি অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ হোৱা তেতিয়াহ'লে তোমাৰ আয়ুস কটা যাব আমাৰ শংকৰদেৱৰ দিনত কেইবাজনো আটা পুৰুষে গুৰুজন শংকৰ মাধৱৰ ওচৰত ভাগৱত ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা স্বভাৱ আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লৈ জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে আৰু শিকি লোৱাৰ পিছত শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল শিকাওঁতা শংকৰদেৱ 120 বছৰ তেওঁলোকৰ পৰা শিকা বদলা এটা আমাৰ বৰনাৰায়ণপুৰ জন্মগ্ৰহণ কৰা বদলা এটা 130 বছৰ ৰাম এটা 140 বছৰ মথুৰা দাস এটা 151 বছৰলৈ আয়ুস বঢ়ালে এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পাব আমাৰ যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব যিবিলাকে ঈশ্বৰৰ কথাৰ পৰা আঁতৰি থাকিব তেওঁলোকৰ পৰা আয়ুস কাটি আনি এইবিলাকক দি দিব সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে যে হেৰা অৰ্জুন তুমি মানে 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পালা মনক সংযম কৰিবা ইন্দ্ৰিয় সংযম কৰিবা নহ'লে আহিল কণা গোল কণা সাগৰী কাটিল 3 কণা তোমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নহ'ব এতিয়া অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বৈশ্যক কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বৈশ্য কৰিব নাই নাই মই তোমাৰ এই প্ৰস্তাৱটো মোৰ কাৰণে গ্ৰহণযোগ্য নহয় তে কৃষ্ণ হাঁহি পেলাই উত্তৰ দিছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা আপোনালোকে 4 দিন যদি নামঘৰত আহি বহি বহি ভাগৱত শুনি থাকে ইদিনতকৈ সিদিন বেছিকৈ বহি থাকিলেও আপোনাৰ মানে ভাগৰ নলগা হৈ যাব কষ্ট নোপোৱা হ'ব মনত ৰাখিব অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ
জাতৰ ইন্দ্ৰিগণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন মনত অধিক বুদ্ধি কহিলো তোমাক সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক আত্মাত ৰহিলে মন বিষয় উদাস আপুনি হইবে কনা কাম অভিলাষ গতিকে আপোনাৰ এই শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ ইন্দ্ৰিয়তকৈ মন শ্ৰেষ্ঠ 10টা ইন্দ্ৰিয় ভাল থাকিলেও মনে যদি কয় নাই নাই এতিয়া মই নামঘৰত গৈ ভাগৱত নুশুনো মই বজাৰ কৰি থাকিম তেতিয়া আপুনি আহিব নোৱাৰে কিন্তু মনে কোৱাৰ কাৰণে আপোনালোক এইসকল আহি বহি আছে গতিকে মন ইমান চঞ্চল এবাৰ এবাৰ আকৌ আপুনি শিবিৰলৈ মনত কৰিব বা অন্য কামলৈ মনত কৰিব তেতিয়া বুদ্ধিয়ে ক'ব লাগিব এই মন সদায় অধিৱেশনলৈ আহি বস্তু কিনিয়ে আছোঁ সদায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ধন টকা পইচাৰ কথা পাতি আছোঁ কৰি আছোঁ আজি কিমান ভাগ্যৰ মূৰত সাধুৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দৰ মানে মানে জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় অকণমান সুবিধা পাইছোঁ তই অকণমান সংযম হ এই বুলি বুদ্ধিয়ে যেতিয়া মনটো সংযম কৰি আত্মাত ৰাখি দিব আত্মা ক'ত আছে উদ্ধৱক কৈছে উদ্ধৱ তোমাৰ কাৰণে জীৱনশৈলী যিমানবিলাক ব্যৱস্থা মই চব দি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি সৃষ্টি কৰি থৈ আছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আছোঁ আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম যে নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি এয়া আমাৰ আজি পুণ্যভূমি 4 দিনত আমি পুণ্যভূমিত বিচৰণ কৰি আছোঁ শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ ভকতে একেলগে বহি য'ত মোৰ কথা শুনিব গাব সেইখনে দ্বিতীয় বৈকুণ্ঠ সত্ৰ নহংতি স্বামী বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ স্বামী নাৰদ মোক বৈকুণ্ঠত নাপাবা নাৰদ যোগীৰ হৃদয়ত মই নাথাকোঁ মোৰ ভকতে য'ত মোৰ গুণনাম গায় মই তাতেই থাকোঁ একো হিন্দু দৰ্শন নহয় বাইবেলতো কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ গতিকে এয়া আজি ভগৱান থকা ঠাইত আমি বহি আছোঁ গতিকে আমি পুণ্যভূমিত আছোঁ গতিকে তেওঁ কৈছে যে মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণত সেৱনত দৰ্শনত পাঠাত পাপনাশিনী যে মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম ৱৰ্ড ইজ গড শব্দ ব্ৰহ্ম অবিনাশী বাক্য ব্ৰহ্মৰূপে ভাগৱতত থাকিম সেই ভাগৱত যদি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা তোমাৰ সব পাপ নাইকিয়া কৰি দিম পাপ কি বস্তু পাপ আপোনালোকে কাৰোবাক দেখুৱাই দিয়া বস্তু নহয় দাৰ্শনিকৰ অভিমত কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাববিলাক যাৰ অন্তৰত থাকিব তেওঁ ভাৱ চিন্তা কৰ্মবিলাক বেয়া হ'ব গতিকে ভাগৱত শুনি বেয়া এৰি ভাল ল'ব লাগিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব আৰু ভালটো সদায় ভাল আঁকোৱালি ল'ব এই তথ্য এতিয়া ভগৱন্তই আমাক কৈছে হেৰিয়া কোৱাৰ চলেৰে কি বুলি কৈছে যে ভগৱন্ত প্ৰসংগত আনুভৱ স্মৰণৰ ফল ভগৱন্ত দেৱতাক বুলন্ত সকল যে ভগৱন্তৰ গুণ নাম স্মৰণ কৰিলে কি হয় তেওঁ কৈছে মোৰ প্ৰিয় বনমালা শ্ৰীবৎস কৌষ্টুভ কৌমদকী গদা মোৰ পৰম বল্লভ এইবোৰ তেওঁ মানে 32 অলংকাৰ কথাবিলাক কৈ আছে তেওঁ শৰীৰত তেওঁ যিবিলাক পৰিধান কৰি আছে সেইবিলাক যদি সেইটো হৈছে কি আমাৰ ভজনৰ ৰূপ যেতিয়া ধাৰণ কৰিব কথা কৈ আছে কি বুলি কৈছে যে কৌমদকী গদা মোৰ পৰম বল্লভ সুদৰ্শন পাঞ্চজন্য শংখ শ্ৰেষ্ঠতৰ গৰুৰ মুহুৰ জান পক্ষীৰ ঈশ্বৰ মই গৰুৰ জানত উঠি ফুৰোঁ অনন্ত মুহুৰ কলা জগতে বিদিত মোৰ অনন্ত কলা জগতে জানে লক্ষ্মী দেৱী আশ্ৰয় আমাকো আশ্ৰয় থাকে নিত মোৰ আশ্ৰয়তে মোৰ শৰীৰতে তেওঁ বামফালে নিতে থাকে ব্ৰহ্মাদেৱ প্ৰহ্লাদ নাৰদদেৱ হৰিষি আৰু স্মৰণৰ স্থান শুনিও হৰিষি এইবিলাক মোৰ কি হৈছে যে এওঁলোক মোৰ লগত থাকে আৰু শুনা মৎস্য কৰ্ম আদি নানা ধৰো অৱতাৰ কৰি আছোঁ কৰ্মচয় ত্ৰিজগতে সাৰ যে ভগৱন্তই কৈছে যে মোৰ কোনো ব্ৰহ্মাক কৈছে সৃষ্টিৰ প্ৰাৰম্ভণিতে হে ব্ৰহ্মা মোৰ জাতি কোন ক'ত দেখিছা
মোৰ কোনো জাতি কুল নাই, তথাপিতো মই মাছ কাছ গাহৰি হ'ব লাগে। মূৰ জাতি কুল কৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলে বৰ। মই মাছ কাছ গাহৰি হ'ব লাগে। স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভগৱন্তই মই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। মনত ৰাখিব কথাটো। আজিৰ তাৰিখতো আপুনি ভগৱন্তক অৱতাৰ কৰিব পাৰিব। আমাৰ ভাগৱতে তাৰ উপায় দিছে কি, যদিও ভগৱন্ত অদৃশ্য মানে নিৰ্গুণ নিৰাকাৰ অব্যক্ত, ভকতে যেতিয়া নাম লয় ব্যক্ত হৈ যায়। ক'ত হ'ব? হৃদয়ত, য'ত তেওঁ থাকে। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ও ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। আপোনাৰ হৃদয়তে ভগৱন্তক উপায় দি দিব। আপুনি সমস্যাটোত পৰি একান্ত মানে তেওঁক চিন্তা কৰিব লাগিব, প্ৰভু মোৰ এই সমস্যা, মোৰ এই সমস্যাটোৰ পৰা তুমি উদ্ধাৰ নকৰিলে মোৰ বিকল্প নাই। লগে লগে আহি যাব। আহি আপোনাক কৈ দিব কাৰ ওচৰলৈ গ'লে আপোনাৰ সমস্যাটো সমাধান হ'ব, অথবা নিজে প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসদেৱৰ ওচৰলৈ নাৰদক প্ৰতিনিধি পঠাই দিছে। মনত ৰাখিব, ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালৈজ্ঞ, জ্ঞানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল। তথাপিতো তেওঁ ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত কাল কটাব লগা হৈছিল। যাৰ কাৰণে দিনে কপূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী। কেনেকৈ আছে? উগুল অথুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি গান্তি। উগুল ফুগুল মন এটা লৈ বহি আছে। আৰু কিয় তেওঁ সেই অশান্তি ভাৱটোৱে মনত প্ৰতিক্ৰিয়া কৰিছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিছে? অধু মুখে আছে বসি, হুয়া নিশবদ কেহি বেলা তৈতে আহি মিলিল নাৰদ। লাগে লাগে নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। আহি গ'ল ব্ৰহ্মা, হাতে বিনা জান্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম, নাৰায়ণ নাৰায়ণ। আহি গ'ল। তেওঁক আনন্দমূৰ্তি দেখালৈকে সচকিত। আহা আহা দেৱৰীকি। পাদ্য অৰ্ঘ আচমনি লৈ আসনত বহুৱাই কৈছে উদ্দেশ্য ব্যাখ্যা কোৱা। পাদ্য অৰ্ঘ মনত ৰাখিব, পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ মানে মুখ ধোৱা পানী। আমি ভকতক ভৰি ধোৱা মতে মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে। আমি নজনাৰ কাৰণে কিছুমানে এতিয়াও ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুবলৈ দিয়ে। সেইটো পাৰিলে সংস্কাৰ কৰিব, যিহেতু আমি ভাগত শুনিছিলোঁ। গতিকে তেওঁ আহি পেলাই ক'লে যে এতিয়া তুমি উদ্দেশ্য কোৱা। তেতিয়া তেওঁ ক'লে মই উদ্দেশ্য কোৱাৰ আগতে তুমি মোক কোৱা যে তোমাক ভগৱন্ত বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালৈজ্ঞ, ধ্যানত তুমি ভগৱানক সাক্ষাৎ কৰিব পৰা দক্ষ ব্যক্তি কৰি পঠাইছিল। তৎসত্বেও তুমি কিয় মন মাৰি আছা সেইটো কথা মোৰ আগত কোৱা। তেতিয়া নাৰদে ক'লে যে, তেতিয়া ব্যাসে ক'লে হে দেৱৰ্ষি, মই নিজেই নাজানো মোৰ ক'ত ভুল হৈ গ'ল, তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিলা। এই বাক্যশাৰত ব্যাসে আমালৈ কি এৰিছে? দাস্যত্ব ভাৱ। মনত ৰাখিব যে 24 অৱতাৰৰ ভিতৰত তেওঁ নিজেও এজন অৱতাৰী পুৰুষ, কিন্তু প্ৰাধান্য কাক দিছে? নাৰদক। এইটো হৈছে দাস্যত্ব ভাৱ, নৰ্মতা ভাৱৰ এটা সুন্দৰ প্ৰতিচ্ছবি। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে আমাক, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত এজন শ্ৰেষ্ঠ মানুহ হিচাপে পৰিচয় দিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'বই লাগিব, আপুনি সাৱলীল স্বভাৱৰ হ'বই লাগিব। আপুনি অহংকাৰী মানুহক কেতিয়াও কোনো সমাজে তেওঁক স্থিতি নিদিয়ে বা তেওঁক মান্যতা নিদিয়ে। গতিকে ব্যাসে সেই আদৰ্শটো আমালৈ এৰিছে। তেওঁ নিজেও 24 অৱতাৰৰ অন্যতম অৱতাৰ হৈ নাৰদক কৈছে তুমি অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া। তেতিয়া নাৰদে কি বুলি ক'লে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে না। তুমি গোটেই জগতখনক বিপদে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে মানুহক পশু বলি দি পেলাই ধৰ্ম আচৰণ কৰিবলৈ গ'লে। ইয়াতকৈ আৰু বেয়া কথা একোৱেই নাই। গৰিহিত কৰ্মকো পহিলা ধৰ্ম বুলি তুমি বেয়া কামকো ভাল বুলি ক'লা। তোমাৰো বচনে লোক নাহিল সমূলি। তুমি এই যুগৰ বিদগ্ধ পণ্ডিত, সকলোৱে মানি ল'লে। গতিকে মানুহ বিপদে গুচি গ'ল। আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি মানুহক হিংসা ধৰ্ম শিকাই দিলা। গতিকে তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিদগ্ধ পণ্ডিত হিচাপে সমাজত প্ৰতিষ্ঠা লভিলা সঁচা, কিন্তু বেদৰ তত্ত্বই নাজানিলা।
বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। আমাক বেদে কৈছে যে মই চবতে আছো দেই, কুকুৰৰ চিগাৰ লওক, গধুৰ ৰাখি দিম না। কৃষ্ণ হ'ব। সকলে যে মানুহবিলাক স্বাভাৱিকতে লম্পট, স্বভাৱে লম্পট, বিষয়তো অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সঁচাক। তুমি হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাব বুলি ক'লা, চব জপিয়াই পৰি। গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেই অভিপ্ৰায়। তুমি যে এই বিদগ্ধ পণ্ডিত হৈ সমাজৰ সৰল সহজ মানুহবিলাকক যে ভুল পথে পৰিচালিত কৰিলা, তোমাৰ পাপ সিজিলে। গতিকে যাৰ কাৰণে তুমি এনেকৈ অসন্তুষ্টত বহি থাকিব লগা হৈছে। এতিয়া মনত ৰাখিব, আপোনালোকৰ প্ৰত্যেক গাঁৱতে ভগৱানে কাৰোবাক আটাইতকৈ বিদগ্ধ পণ্ডিত, কাৰোবাক আটাইতকৈ ধনী, কাৰোবাক সম্পদশালী, কাৰোবাক বুদ্ধিমন্ত, কাৰোবাক জ্ঞানী কৰি পঠাই দিয়ে। আপোনালোকেহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, আটাইতকৈ জ্ঞানী মানুহ কোন, আটাইতকৈ বুদ্ধিয়ক কোন, আটাইতকৈ সম্পদশালী কোন, আটাইতকৈ বিদ্যাৱন্ত কোন। কিন্তু ভগৱন্তে কি কৈছে যে তোমাক যে মই এই গাঁওখনৰ ভিতৰত, তুমি বসবাস কৰি থকা গাঁওখনৰ ভিতৰত তোমালোকক যে মই আনতকৈ অলপ বেলেগ প্ৰতিভা দি পঠিয়ালোঁ, তাৰ কাৰণে মই কি বিচাৰোঁ যে তোমালোকে এই মই দিয়া প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমে বাস্য মে অগ্ৰে ন অন্য ছত সৎপৰম প্ৰচ্ছাদ হম যু এইছ যু অৱশিষ্টতে চুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়ে থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা, জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। গতিকে আমি আপোনালোকে প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত ভাগৱতৰ মতে পাৰিলে এজন মানুহ হওক বা এটা ল'ৰা বা ছোৱালী যাকেই হওক, এজনৰ পৰা ধৰি পৰিয়াল হয়, সমাজ হয়, অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনক সহায় কৰা কামত ভগৱানে দিয়া প্ৰতিভাটো ব্যৱহাৰ কৰিব। আমাৰ এই শৰীৰটো কিহৰ কাৰণে দিছে? পৰোপকাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কামত। এতিয়া আমাৰ সেৱা বাহিনীৰ ল'ৰা ছোৱালীবিলাক নোহোৱা হ'লে আমাৰ অধিৱেশনস্থলী ইমান পৰিষ্কাৰ হৈ থাকিলেহেঁতেন নে বাৰু? নাই। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামনীষীসকলে বেদৰ এই দৰ্শন অধ্যয়ন কৰি সেৱা বাহিনীৰ সৃষ্টি কৰিলে। আজি সেই যিসকল ডেকা ল'ৰাই আহি এই অধিৱেশনত ভকত থকা জেগাখন পৰিষ্কাৰ কৰি আছে, তেওঁলোকৰ অক্ষয় পুণ্য হৈ আছে। এই শৰীৰটো তেওঁলোকে ৰাতিপুৱা আমি সাৰেই পোৱা নাই, তেওঁলোকে উঠি পৰিষ্কাৰ কৰি আছে। মনত ৰাখিব কথাটো, পৰোপকাৰায় ইদম শৰীৰম, এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবলৈ দিছে। পাপায় পৰপীড়নম, যদি আপুনি আনক অন্যায় কৰে পাপ হ'ব। আজি আমাৰ বেদৰ এই কথা নাজানি আমি আমাৰ সমাজত এতিয়া বহুতে মোৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰোঁ। মোৰ নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে আন এটা পৰিয়ালক দুখ দিব বিচাৰোঁ। নিজৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজত দুখ দিব বিচাৰোঁ। তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰি থৈ যাব দেই। হয় নাই? আমি কাৰোবাক দুখ দি আমি সুখী হ'ব নোৱাৰোঁ। সকলোতে ভগৱানে আছে। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। পাৰিলে উপকাৰ কৰিব, কাকো হিংসা নকৰিব। উপকাৰ কৰিলে পৰোপকাৰায় পুণ্যম, পুণ্য হ'ব। পুণ্য হ'লে আপুনি জীৱনত সুখ ভোগ কৰিব পাৰিব, জীৱন উন্নতি হ'ব আৰু জীৱই সদ্গতি পাব। আৰু কাৰোবাক অপকাৰ কৰিলে পাপায় পৰপীড়নম, আনক অপকাৰ কৰিলে পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে নামি আহিব। আপুনি বিচাৰিব নালাগে, দুখ দুৰ্গতি নিজে বিচাৰি আহিব। যি মানুহে আনক অন্যায় কৰে তাৰ ঘৰলৈ দুখ আহিব, যি আনক উপকাৰ কৰে তাৰ ঘৰলৈ সুখ আহিব। মনত ৰাখিব কথাটো। সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি এজোপা গছৰ ফলকেইটা পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি এটা জাতি গঠন কৰিবলৈ গৈ, এখন সমাজ গঢ়িবলৈ গৈ আনক যাতে অপকাৰ কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব, আয়ুস কাটি দিব। মনত ৰাখিব। সেইকাৰণে আজিৰ দৰে ভাগৱত শুনিবলৈ অভ্যাস কৰক। অৰ্জুনক কৈছে তুমি অভ্যাস কৰা। কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয়। তোমাৰ যিবোৰ বহিমুখী স্বভাৱ, ইন্দ্ৰিয় স্বভাৱ, সেইবিলাক চব
শুদ্ধ হৈ যাব আজি আপোনালোকে নিজকে সোধক অহাৰ পৰা ইমান সময় বহি আছে এতিয়া অনুষ্ঠান সামৰালৈকে বহি থাকিব ঘৰত অকলে এনেকৈ কঠ এখনত বা চকী এখনত ইমান সময় বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন কোনে পঢ়ুৱাইছে আপোনালোকক আমাৰ বেদে কৈছে পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আপোনালোকৰ ভক্তিৰ কাৰণে আপোনালোক বহি আছে অৰ্থাৎ আপোনালোকে অনুৰাগ কৰি বহি আছে আগ্ৰহ কিউৰিয়চিটি অফ মাইণ্ড নজনা কথা এটা জানিবৰ কাৰণে কৌতূহল ভাৱ এটা লৈ বহি আছে এইটোৱে কৈছে আগ্ৰহ এই আগ্ৰহ হৈছে বেদৰ মতে ভক্তিৰ প্ৰতীক পৰম অনুৰক্তি ঈশ্বৰে ভক্তি ঈশ্বৰৰ কথা শুনিবলৈ ঈশ্বৰৰ কথা জানিবলৈ ঈশ্বৰৰ কথা ক'বলৈ ঈশ্বৰৰ কথা শুনিবলৈ ঈশ্বৰৰ কৰ্ম কৰিবলৈ ঈশ্বৰৰ স্থানলৈ আহিবলৈ ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণে এতিয়া কলিত আপোনালোকে স্বয়ং বৈকুণ্ঠপতি কৃষ্ণক দেখিবলৈ নাপায় কাক পাব হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা এয়া আপোনালোক আজি চব ঈশ্বৰ মূৰ্তি হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা সমস্ত ভূততে আছে ভগৱান সেই ভাবি সবাকো কৰিবা বহুমান ভগৱান চবতে আছে গুৰি পৰুৱাৰ পৰা গজহস্তিলৈকে সাধাৰণ নাগৰিক পৰা ৰাষ্ট্ৰপতিলৈকে তৰুতীৰ্ণ চবতে আছে যত জীৱ জংগম কীট পতংগম অগণক জগতে এতিয়া সকলোতে আছে ভগৱান গতিকে আমি মাত্ৰ চিনি পাব লাগিব গতিকে ভগৱান সকলোতে আছে পাৰিলে উপকাৰ কৰিবা কাকো হিংসা নকৰিবা গতিকে হিংসা কৰিলে আপোনাৰ কি হ'ব পাপ হ'ব পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আয়ু কাটি দিব আনক হিংসা কৰা মানুহ 100 বছৰ ভোগ কৰিবলৈ নাপায় মনত ৰাখিব কথাটো গতিকে আমাৰ এই অনুৰাগটোৱে হৈছে অনুৰাগে আমাক 6টা প্ৰমোচন দিব দেই আপোনালোকে যদি এনেকৈ অনাগত দিনত নামঘৰতে হওক কোনোবা সেৱা অনুষ্ঠানতে হওক ধৰ্মালোচনী সভাতে হওক ভাগৱত ব্যাখ্যাতে হওক আপোনালোকে যে অকণমান সময় দিব পাৰে অকণমান যদি ঈশ্বৰৰ কথা শুনাত সময় দিব পাৰে তেতিয়া সেইটো আগ্ৰহ সেইটোৱে হৈছে আগ্ৰহ আগ্ৰহে কি কৰিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি 6 নম্বৰত আপোনালোকে সবে মুক্তি পাই যাব ই ক্ৰমকে গৈ থাকিব দেই আপোনালোকে প্ৰমোচন লৈ গৈ থাকিব লাগিব গতিকে আপোনালোকক আগ্ৰহে বহুৱাই থৈ দিব এতিয়া কোনো কথা ভাগৰ নালাগে কাৰোবাৰ ভৰি বিষ কঁকাল বিষ থাকিলেও এতিয়া ওচৰলৈ আহিব পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে ঈশ্বৰৰ কথা শুনি থকা মানুহৰ ওচৰলৈ কোনো বেমাৰ আজাৰ আহিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আপুনি যিমান ঈশ্বৰৰ কথা শুনিব সিমানে বেমাৰৰ পৰা আপুনি মুক্ত হৈ গুচি যাব ভগৱানে আপোনাক কৃপা কৰি দিব গতিকে এই আহিব নোৱাৰে গতিকে ৰতি হ'ল তাৰপিছত আপোনালোকৰ ভাল পোৱা ভাৱ এটা আহিছে মই বহুত কমি আছিলে এতিয়া বহুত বেছি হৈ গ'ল কাৰণ আপোনালোকে কোনোবা শুনি কিবা এটা অকণমান ভাল পাইছে ভাল পালে কাৰণেহে বহিলেহি নহ'লে ভাল নোপোৱা হ'লে গুচি গ'লহেঁতেন গতিকে সেই ভাল পোৱা ভাৱটো অনা মানে ভক্তি আহি গ'ল আপোনাৰ ঘৰলৈ আপোনাৰ দেহলৈ ভক্তি আহি গ'ল বুলি আপুনি অনুভৱ কৰিব লাগিব দেই অনুভৱেহে সংস্কাৰ আনে আপোনাক জ্ঞান এটা দিছে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে ভগৱন্তে কৈছে মই দিয়া জ্ঞানটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবা বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিবা দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিবা ধৰ্মত প্ৰতিষ্ঠা কৰিলে ধৰ্ম ৰক্ষতি ৰক্ষিত আপোনাৰ জ্ঞানটোক যদি প্ৰণালীবদ্ধ প্ৰয়োগ উপলব্ধিৰ দ্বাৰা জ্ঞান দৰ্শন আৰু বিজ্ঞানৰ পৰা উত্তৰণ কৰি যদি ধৰ্মত লগাই দিব পাৰে ধৰ্ম ৰক্ষতি ৰক্ষিত তেতিয়া আপোনাক সকলোকে ধৰ্মই ৰক্ষণাবেক্ষণ দিব আপুনি বিপদত পৰিব নালাগে মনত ৰাখিব কথাটো সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই বুলি কৈছে গতিকে এতিয়া আমাৰ ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই শংকৰদেৱে এটা বাক্যত আমাক বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যায় অষ্ট আমাৰ যে প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ কোনো জীৱ জন্তুৰ খোজ ডাঙৰ নহয় ঠিক এই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব আৰু ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব
গতিকে কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তুটো নাই সেইকাৰণে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় মনত ৰাখিব কথাটো দেই গতিকে আজি যদি অনুষ্ঠানটোলৈ মুখ্যমন্ত্ৰী আহিলেহেঁতেন তেতিয়াহ'লে আপোনালোকৰ সমষ্টি MLA মিনিষ্টাৰ দলীয় কৰ্মীবিলাকক বেলেগকৈ মাতিব নালাগে আৰু মুখ্যমন্ত্ৰী অহা গম পোৱাৰ লগে লগে সব MLA মিনিষ্টাৰ সমষ্টি যিমান আছে সব নিজে আহিব ঠিক তেনেকৈ ভগৱন্তৰ নাম লৈ যেতিয়া যাব সব দেৱতা তাৰ পিছত যাব বুলি কৈছে যিটোজনে যাই হৰি নাম সেবী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ ভগৱন্তৰ নাম লৈ যাত্ৰা কৰিবলৈ আপোনালোকে শিক্ষা দিব ল'ৰা ছোৱালীক ভাগৱত পঢ়ি যে আপোনালোক মাক বাপেকে চাব ল'ৰাটো স্কুললৈ গৈছে নে ফুৰিবলৈ গৈছে নে কৰ্মস্থানলৈ গৈছে আপুনি ওলাই তুমি স্কুললৈ যোৱা হয় কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা আপুনি উপদেশ দিব লাগিব যদি আপোনাৰ কথা মতে ল'ৰাটোৱে কৃষ্ণ বুলি কৈ যায় কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে ভগৱন্ত তাৰ পিছত গুচি যাব যিটোজনে যাই হৰি নামক যিটোজনে যাই নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হয় তাৰ পিছে পিছে ভগৱন্ত গৈ থাকিব বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে এজনী গাই গৰুৱে নিজৰ পোৱালিটো যেনেকৈ মুখৰ আগত শিয়াল কুকুৰ বা শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ বুলি ৰাম বুলি কৈ যোৱা জীৱটোক সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যাত্ৰা কালত ঈশ্বৰৰ নাম লৈ যোৱা জীৱটোক ভগৱানে একচিত মনে যিটো মহাজনে ফুৰে গুণনাম স্মৰি তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকি ধৰি গদা ধৰি ৰক্ষণাবেক্ষণ দি যাব মনত ৰাখিব কথাটো গতিকে আমি ক'ৰবালৈ যাত্ৰা কৰিলে আমাৰ যাত্ৰাৰ কি থাকে এটা লক্ষ্য বা উদ্দেশ্য থাকে আপোনাৰ কিবা লক্ষ্য বা উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে কলৈকো নকৰে গতিকে আপোনাৰ যাত্ৰা কৰিলে কিবা এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু কিবা এটা কাম ৰাতিপুৱাৰ পৰা গধূলা পোৱালৈকে আমি কৰা কামবিলাকৰ কিবা এটা কি থাকে কামনা বা বাসনা থাকে কামনা বাসনা নথকা কোনো কাম মানুহে কেতিয়াও নকৰে এতিয়া আমাৰ ভাগৱতে কৈছে যে তুমি দৈনন্দিন কৰা কামবিলাকৰ যি কামনা আৰু বাসনা তুমি ক'ৰবালৈ যাত্ৰা কৰি ওলোৱা যাত্ৰাৰ যি লক্ষ্য আৰু উদ্দেশ্য কোনে পূৰণ কৰিব আপুনি আপোনাৰ লক্ষ্য বা উদ্দেশ্যটো থাকিব নহয় বুজা নাই গতিকে কিবা এটা লক্ষ্য বা উদ্দেশ্য থাকিব কাম এটাৰ কি কৰি থাকিব আশা কামনা বা বাসনা থাকিব ভগৱন্তই কৈছে তোমাৰ লক্ষ্য উদ্দেশ্য মই পূৰণ কৰিম মই পূৰ্ণ কাম তুমি অকাম তোমাৰ কামৰ মানে আশা কামনা বাসনা মই পূৰণ কৰিম কাৰণ মই পূৰ্ণ কাম তোমালোক অকাম তোমালোকৰ কামনাৰ শেষ নাই গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ তোমালোকে বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ খাম বুলি বাঢ়ি লোৱা ভাত কাঢ়িও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ গতিকে মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ এই কথা জানি ভাগৱত শুনি সকলো কাম মোত অৰ্পণ কৰি কৰিবা যাত্ৰা কালত মোৰ নাম লৈ যাবা সব তোমাৰ পূৰ্ণ হৈ যাব যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন এতিয়া সেই কথাখিনিকে মানে ভগৱন্তই কৈ আছে যে মোৰ ৰূপ যেতিয়া তুমি চিন্তা কৰিবা তোমাৰ পুণ্য হৈ যাব আৰু পুণ্য হ'লে তুমি সুখ ভোগ আৰু মানে জীৱনৰ গতি তোমাৰ সলনি হৈ যাব এয়াই হৈছে আমাৰ ভাগৱত শুনাৰ যিটো লক্ষ্য বা উদ্দেশ্য আপুনি বিচাৰিব নালাগে আপোনাক ভগৱানে এনেই দিব অৰ্জুনক কৈছে তুমি কাম কৰা অধিকাৰহে তোমাক দিছোঁ কৰ্মাণি অধিকাৰ অস্তি মা ফলকদাসন হে অৰ্জুন তোমাক কাম কৰা অধিকাৰহে দিছোঁ অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে আমাক কৈ আছে আমাক কথাটো কৈ আছে যে তোমালোকক মই কাম কৰা অধিকাৰ দিছোঁ কৰ্মাণি অধিকাৰ অস্তি মা ফলকদাসন মোৰ পৰা কেতিয়াও ফল নিবিচাৰিবা গতিকে অৰ্জুনে প্ৰতিবাদ কৰিছে যদি ফলেই বিচাৰিব নালাগে তোমাক আৰাধনা কৰা মোৰ কি প্ৰয়োজনটো আছে তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে কৃষ্ণ বোলে শুনাত আৰু সেইটো মহাবল নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল হে অৰ্জুন তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে মই নুখোজাকে দিম নুখোজাকে দিয়া বোলে নুখোজাকে দিম উদাত প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দে এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে দিনটো বিচনাত পেলাই থৈ অকল কামতে আসক্ত হৈ নাথাকে কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে ময়ো ভকতৰ কৰ্মৰ
যথা কৰ্ম তথা ফল দিম তুমি মাত্ৰ কৰ্ম নিৰ্বাচন কৰিবা বোলে কৰ্ম কি বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম বেদ বিহিত কৰ্ম কৰিবা বেদে কি বিহিছে ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম আজি যিকেইজন পৰিচালকে এই 4 দিনীয়া কাৰ্যসূচীয়ে ভাগৱত পৰিচালনা কৰি আছে তেখেতসকলে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰি আছে প্ৰতিটো খোজৰ মূল্য তেওঁলোকৰ এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় আছে আৰু এই আঁচনিটোৰ কাৰণে ইমানবিলাক আত্মাক আনি আনি কৃষ্ণ কথা শুনাই দিছে ভাগৱত শুনাই দিছে বিভিন্নজনক আমন্ত্ৰণ কৰি আনিছে গতিকে আপোনালোকক কৃষ্ণ কথা শুনাৰ লগে লগে পুণ্য হৈ গৈছে উপজয় পুণ্য আপোনালোকৰ প্ৰত্যেকৰ পুণ্য হৈ গ'ল সবকে উপকাৰ কৰি দিয়া হ'ল আৰু এই মাইক্ৰফোনৰ দ্বাৰা এই ভাগৱতৰ শব্দ ব্ৰহ্ম যিমান দূৰলৈকে গৈছে একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰো হৰৈ যিমান দূৰলৈকে গৈছে মানুহটো দূৰৰ কথা মোৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিটো কৰে পবিত্ৰ পঁইতাচোৰা নিগনি পৰ্যন্ত প্ৰাণী জগতৰো উপকাৰ সাধন কৰা হৈছে গতিকে এইটোৱে হৈছে বেদবিহিত কৰ্ম গতিকে আমি দৈনন্দিন কৰ্মবিলাক কৰোঁতে যাতে আনৰ উপকাৰ হয় কাৰো যাতে অপকাৰ নহয় তাৰ প্ৰতি গুৰুত্ব ৰাখিব আপুনি কোৱা কথাটোৱে যাতে কাৰো অনিষ্ট নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আমি কথা ক'ব জানিব লাগিব আমাৰ এতিয়া বহুত মানুহে কথা ক'ব নাজানে কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীয়েকে শাহুৱেকক বেয়া পায় এজনী শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীয়েকে শাহুৱেকক বেয়া পায় আকৌ বহুত বোৱাৰীয়ে শাহুৱেকক কেনেকৈ নিজৰ মাতৃ হিচাপে জ্ঞান কৰি ভক্তিভাৱে মৰমেৰে শ্ৰদ্ধাৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীয়েকক শাহুৱেকে বেয়া পায় বহুত দেউৰেকক নবৌয়েকে বেয়া পায় বহুত নবৌয়েকক দেউৰেকে বেয়া পায় ইত্যাদি ইত্যাদি কিয় কথা ক'ব নজনাৰ কাৰণে আমাৰ বেদে কথা ক'বলৈ শিকাই দিছে দেই আমাৰ কথা কোৱা নিয়ম কি হ'ব লাগিব সত্য প্ৰিয় হিত আপুনি সঁচা কথা ক'বলৈ যত্ন কৰিব সদায় সাহসেৰে কথা ক'ব পাৰিব যি মানুহে সঁচা কথা কয় সি কালৈ ভয় নকৰে মূৰ তুলি কথা কয় মিছা কথা কোৱা মানুহ তললে মূৰ কৰি থাকে ধৰা পৰাৰ ভয় কৰে মনত ৰাখিবা কথাটো আপুনি যিখন ঘৰত সঁচা কথা কোৱা মানুহ আছে তালৈ বাকী পৰিয়ালৰ বাকীবিলাকে ভয় কৰে এই আমুকাৰ ওচৰত না সি একদম খাং খাচ কৰি দিব দেই সঁচা কথা ক'ব তাৰ ওচৰত এইবোৰ মিছা নামাতিবি তালৈ ভয় কৰিব সমাজৰ যিজন মানুহ সঁচাকথীয়া মানুহ সেইজনলৈ বাকী মানুহে অলপ দৰ কৰি থাকে সমীহ কৰে মনত ৰাখিব সত্য হ'ব লাগিব প্ৰিয় কিন্তু সঁচা কথা ক'লোঁ বুলি আনে বেয়া পোৱাকৈ দামফি মাৰি অহংকাৰে ক'লে নহ'ব শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু হিত আপুনি কোৱা কথাটোৱে উপকাৰ কৰিব লাগিব অপকাৰ কৰিব নালাগিব এতিয়া আমাৰ এই তথ্যবিলাক নজনাৰ কাৰণে একেখন গাঁৱৰে এঘৰ মানুহৰ পৰা আন এঘৰত গৈ চাহ তামোল খাবলৈ গৈ মানুহগৰাকীয়ে বা মানুহজনে এনেকুৱা কথা লগাই থৈ আহিলে মানুহঘৰত তেওঁ ওলাই অহাৰ পিছতে হয় স্বামী স্ত্ৰীৰ মাজৰ সন্দেহবশতঃ কাজিয়া লাগিছে নহয় শাহু বোৱাৰীৰ লগত লাগিছে নহয় সীমা ঘৰীয়াৰ লগত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে আপুনি কৈ অহা কথাৰ কাৰণে যদি তেওঁলোকৰ শাহু বোৱাৰী বা স্বামী স্ত্ৰী বা ককাই ভাইৰ বা সীমা ঘৰীয়াৰ মাজত যদি কাজিয়া লগাই থৈ আহিলে এতিয়া আপোনাৰ কি কৰা হ'ল আপুনি আপোনাৰ কথাটোৱে সেই মানুহঘৰক কি কৰা হ'ল অপকাৰ কৰা হ'ল তেতিয়া কৈ অহা মানুহজনক কি হ'ব বেদে কৈছে পাপ আই অপৰপীড়নম যি মানুহে কথা কোৱাৰ কাৰণে আনৰ অনিষ্ট হয় তেওঁ পাপ হ'ব পাপ হোৱাৰ লগে লগে তেওঁৰ আয়ুস কাটি দিব আৰু দুখ দুৰ্গতি জীৱনলৈ নামি আহিব গতিকে আপুনিয়ে আপোনাৰ জীৱনৰ সুখ দুখৰ গৰাকী দাৰ্শনিক পণ্ডিতে কৈছে ইউ আৰ দ্য ক্ৰিয়েটৰ অফ ইয়ৰ অউন ডেষ্টিনি আপোনাৰ ভাগ্যখন আপুনি গঢ়িব লাগিব আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব আপোনাৰ পৰিৱেশটো আপুনি ভাল কৰিব লাগিব মাধৱদেৱে কৈছে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি নৰে আপুনি হোৱে নষ্ট হৰি ভজি আপোনাৰ এটাই আজিৰ দৰে যদি ঈশ্বৰ ভক্তিপৰায়ণ হয় নিজেও তৰিব পৰিয়ালো তৰিব আৰু যদি নহয় নিজেও মৰিব পৰিয়ালো মৰিব এই তথ্য দিছে আমাৰ সময় হ'ল আমাৰ পাঠকে এষাৰ পঢ়ি সামৰি দিয়ে